স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই আজি বনাই দেখুৱাম আপোনালোকক গা ধোৱা চাবোন। এইখিনি গা ধোৱা চাবোন বনাবৰ কাৰণে মই লৈ লৈছোঁ চব বেছ। যিহেতুকে মই ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে গা ধোৱা চাবোন নিজেই বনাই লওঁ, সেইকাৰণে চব বেছ মোৰ ওচৰত আনি থোৱা থাকে। চব বেছখিনি মই ইয়াৰে অলপমান এনেধৰণে এটা চচপেনত সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। এনেধৰণে পনীৰ আকাৰত, যিকোনো আকাৰত কাটিলেই হ'ল। ইয়াত কিবা আকাৰ দিবলগীয়া বুলি কোনো কথা নাথাকে। আৰু মই আনফালে এটা চচত পানী উঠাই দিছোঁ। এই পানীখিনি উতলিবলৈ দিম। চব বেছখিনি গলাবৰ কাৰণে গৰম পানীৰ প্ৰয়োজন হ'ব, সেইকাৰণে মই ইয়াত চচত পানী উঠাই দিছোঁ। আৰু আনফালে মই যিখিনি নিম পাত ৰ'দত শুকুৱাই এনেধৰণে মিক্সিত পিচি চালনীৰে চালি এনেধৰণে বৈয়ামত ভৰাই ৰাখিছোঁ। চাবোন ঘৰতে বনাবলৈ এইকাৰণে সুবিধা, স্কিনৰ কাৰণে যিটো ভাল হয় সেইটোৱে বস্তু আমি ব্যৱহাৰ কৰি চাবোন বনাব পাৰোঁ। মই আলু বনাইছোঁ, নেমু বনাইছোঁ আৰু বেচনৰ। আজি মই বনাম এয়া শুকান নিম গুড়ি। পানীখিনি এয়া দেখিছে উতলি উঠিছে। আৰু ইয়াতে মই এই কাটি থোৱা চব বেছৰ সৈতে চচপেনটো এনেধৰণে বহাই দিম আৰু এইখিনি লাহে লাহে এনেধৰণে গলিবলৈ দিম। ইয়াত এল'ভেৰা আৰু ভিটামিন ই কেপচুল এড কৰা হয়। আজি মোৰ ওচৰত নাই, সেইকাৰণে মই ইয়াত 1 চামুচমান নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ। একেবাৰে চিম্পুলকৈ মই আজি বনাম এই নিম চাবোনটো। নিম ছালৰ কাৰণে যথেষ্ট উপকাৰী। আৰু এয়া মই নিমখ গুড়িখিনি এনেধৰণে ইয়াত ঢালি দিছোঁ এই চব বেছখিনিৰ সৈতে। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম। এয়া দেখিছে, শেষৰ কামখিনি অলপ লৰালৰিকৈ কৰিব লগা হয়, তলত লাগি ধৰে অলপ দেৰি হৈ গ'লে, ঠাণ্ডা হৈ গ'লে। আৰু এইটো দেখিছে মই অনলাইনত অৰ্ডাৰ কৰি আনি লৈছোঁ। ইয়াত মই এটোপাল এটোপাল তেল দি ভালদৰে সানি ল'ম, যিহেতুকে চাবোন টুকুৰা শেষত উলিয়াবলৈ সুবিধা হয় তেল লগাই ল'লে। এইকেইটাত ধুনীয়াকৈ এনেধৰণে লগাই ল'ম। আৰু মই এই যিখিনি চব বেছৰ সৈতে মিশ্ৰণ, সেইখিনি মই এই বক্সকেইটাত এটা এটাকৈ ধুনীয়াকৈ চব বেছখিনি ঢালি দিম। দেখিছে, আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো সকলোৱে চাই ঘৰতে বনাই চাব। খুব ধুনীয়া হয় বনাবলৈ। এয়া মোৰ 5 পিচ চাবোন হ'ল। এইখিনি মই এতিয়া ৰাতিটোৰ কাৰণে ফ্ৰিজত ৰাখি দিম। আৰু এয়া ৰাতিপুৱা মই ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ চাবোনখিনি। দেখিছে খুব ধুনীয়া হৈছে। শুকান নিম গুড়িৰ কাৰণে অলপ ক'লা ৰং আহিব। খুব টান হৈছে চাবোন টুকুৰা। শুকান নিম গুড়ি আজি মই প্ৰথম বনাইছোঁ আচলতে, কিন্তু ৰিজাল্টটো বেয়া হোৱা নাই, ধুনীয়া হৈছে। এয়া দেখিছে চাবোন মোৰ হৈ গ'ল চাবোন বনাই। এইখিনি যদি ভিডিঅ'টো ভাল লাগিলে আজি লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব। বহুত বহুত ধন্যবাদ সকলোলৈকে।